সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 12 ডিচেম্বৰ ছোৱালীজনীৰ জন্মদিন আছিলে, সেয়েহে 11 তাৰিখৰ দিনাই আমাৰ 19 ওচৰতে আছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। এয়া ঠাইডোখৰ হৈছে মহমৰীয়া। আমাৰ ওচৰখিনি চিনি পায় বাৰু। তাতে এগছি চাকি বন্তি জ্বলাই থৈ আহিলোঁ, দিম বুলি ভাবি আছিলোঁ যিহেতু, সেইবাবে গৈ পেলাই ধুনীয়াকৈ চাকি দিওঁ বুলি গ'লোঁ। ভাইটিৰ লগত গৈছিলোঁ। গৈ সেয়া প্ৰথমে দেখিছেই পৰিৱেশটো, ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ। তাতে যিহেতু ব্যৱস্থা আছে সকলোবোৰ। তাৰপিছত ধূপ চাকি জ্বলাই ল'লোঁ আৰু মন্দিৰটো একেবাৰে ৰাস্তা কাষতে আছে। বহুত বেছি ভাল লাগে। আগতে এবাৰ গৈছোঁ, বহুত দিন আগতে গৈছিলোঁ আৰু তাৰপাছত মই ভাবি আছিলোঁ যে ছোৱালীৰ জন্মদিনৰ দিনাই হওক বা আগদিনাই হওক, তাইৰ কাৰণে আৰু ঘৰখনৰ কাৰণে এগছি চাকি দি আহিম বুলি। সেয়ে সেইদিনাখন ধুনীয়াকৈ গ'লোঁ। জন্মদিনৰ দিনা যাব নোৱাৰোঁ, কাৰণ সেইদিনা সৰুকৈ হ'লেও কিবা নিয়ম এটা কৰিবই লাগিব ঘৰত। সেইকাৰণে সময়টো মিলাব নোৱাৰিম। তাৰ বাবে আগদিনাখনেই গৈ ধূপ চাকি দি আহিলোঁগৈ। আপোনালোকো আহিব পাৰে। আৰু তাতে যিজন পুৰোহিত বা সেই চোৱা চিতা কৰা থাকে, ককাজন, তেখেতৰ নিজৰ মাটিতে নিজেই এনেদৰে বনাই লৈছে খুব ধুনীয়াকৈ। এয়া ভিতৰখিনি, তাতো সেৱা কৰিলোঁ। তাৰপিছত ককাই ধুনীয়াকৈ আশীৰ্বাদ দিলে। আৰু ককাজন ইমান বেছি মৰমীয়াল, কিবা এটা ভাল লাগে তেখেতক, কথা বতৰা খুব বেছি ভাল লাগে। আৰু তেখেতে মোক ফটো উঠো বুলি ক'লে, ককাৰ লগত ফটো উঠিলোঁ। ইয়াতে দি দিছোঁ বাৰু, ফটোখন চাই ল'ব। আৰু লগতে তেখেতে কৈছে আজিকালি যে কিবা দিব পাৰে যে, মোৰ মন্দিৰ ভাগ তাতে দি দিবাচোন। মই বোলো ঠিকে আছে, দি দিম বাৰু। দিবৰ কাৰণে উঠাই লৈছোঁ বুলি ক'লোঁ। আৰু ভিডিঅ'খিনি ভাইটিটোৱে কৰি দিলে ধুনীয়াকৈ। বহুত বেছি ভাল লাগিলে। সেয়া ককাৰ লগত ফটো উঠিলোঁ। তাৰপিছত ধুনীয়াকৈ সকলোখিনি সেৱা শুশ্ৰূষা কৰি গুচি আহিলোঁ। এই ঠাইখিনি এবাৰ দেখাই দিছোঁ, ৰাস্তা কাষৰ, ইমান ধুনীয়া দেখিছেনে? দেখিলে কিবা সোমামি লাগে। ভিডিঅ'টো ইমানেই। চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।